আজি ঘৰতে ধনুমানহঁতৰ যিহেতু স্কুল বন্ধ আছিল সেইবাবে সিহঁতক খাবলৈ বাবে কেক এটা বনাবলৈ ল'লোঁ। যিহেতু ময়দা নাছিলে ভাবিলোঁ আটাৰ লগতে বনাওঁ, যি হয় দেখা যাব বোলো পিছত কিবা এটা বনিলে হয় মুঠতে খাবলৈ বুলি ভাবি তেনেদৰে বনালোঁ। আৰু ধুনীয়াকৈ আটা কণী 2টা, আটা 1 কাপ, চেনি আধা কাপ, ৰিফাইন আধা কাপ লৈ আৰু যেতিয়া কেকটো হৈ আহিলে মানে শেষত ইমান ধুনীয়া চফ্ট মানে কেকটো ৰখি থাকিব নোৱাৰিলোঁ। যিহেতু ইমান ধুনীয়া চফ্ট হৈছে আটাৰ লগত বনোৱা কেকটো, আপোনালোকৰ লগতনো কেনেদৰে শ্বেয়াৰ নকৰাকৈ থাকোঁ, মানে মোৰ মনৰ ভাৱখিনি সেইবাবে আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। ইমান ধুনীয়া চফ্ট মানে আটাৰ কেকটো। পিছে আটাৰ কেক কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন। আজি কিন্তু মই প্ৰথমবাৰ বনাইছিলোঁ, খাই কিন্তু বৰ সোৱাদ লাগিলে আৰু ধনু মানুহহঁতেও খাই ভাল পালে, এপিছো নেৰিলে কিন্তু লগালগ শেষে কৰি পেলালে সিহঁতি খাই। পিছে কেনে পালে ভিডিঅ'টো জনাবচোন।